স্ল্যাম বুক 5 মে তাৰিখে ৰিলিজ কৰাৰ কথা আছিল কিন্তু তেওঁলোকে সম্পূৰ্ণ 2 মাহ পিছুৱাই পেলাই 30 জুনলৈকে সিনেমাখন পোষ্টপন কৰি দিলে কিন্তু তাৰ আগতে তেওঁলোকে ট্ৰেইলাৰটো ৰিলিজ কৰিলে ইউটিউবত আৰু প্ৰমোটো আমি ইতিমধ্যে দেখি আছিলো এটা ট্ৰেইলাৰ আহিলে তাৰ বিষয়ে আজি কথা পাতিম তো নমস্কাৰ কেনে আছে তো স্ল্যাম বুক সিনেমাখনৰ বিষয়ে ইতিমধ্যে মই এটা ভিডিঅ'ত আগতে কথা পাতিছো আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ চেক আউট কৰি ল'ব তো সিনেমাৰ সম্পূৰ্ণ ৰোমান্টিক ধৰ্মী হ'বলৈ গৈ আছে কিন্তু কথা তাতে আহি যায় মই যেটো ক'ব বিচাৰিছো আপোনালোকক 5 মে এটা ভাল ডেট আছিল তেওঁলোকৰ কাৰণ মে মাহ সম্পূৰ্ণ তেওঁলোকে পালে হয় সিনেমাখনৰ সময় পালে হয় স্ক্ৰিন পালে হয় কিন্তু তেওঁলোকে জুনলৈকে পিছুৱাই দিছে আৰু সেই ঠাইতে জুন মাহত বলিউডৰ দুখনকৈ এন্টিসিপেটেড মুভি আহি আছে হয় আপোনালোকে সকলোৱে জানে জৱান আহি আছে 2 তাৰিখে আৰু আদিপুৰুষ আহি আছে 16 তাৰিখে তো সেই ঠাইত স্ল্যাম বুক সিনেমাখনৰ কিমান অসমীয়া ৰাইজে আকোৱালি ল'ব সেইটো বিষয়ে মই ক'ব নোৱাৰিম সময় আহিলে গম পাম তথাপিতো ইমানটো বিশ্বাস আছে অসমীয়া ৰাইজ অসমীয়া সিনেমাৰ লগত আছে তো লক্ষণীয় হ'ব স্ল্যাম বুক সিনেমাখনৰ প্ৰতি অসমীয়া ৰাইজে কেনেকুৱা মনোভাৱ দেখুৱায় বা অসমীয়া ৰাইজে কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱায় স্ল্যাম বুক সিনেমাখনৰ ট্ৰেইলাৰটো আপোনালোকে চালে নাই কমেন্টত জনাব আৰু যদি চোৱা নাই তেতিয়াহ'লে চাই লওক আৰু মই সিনেমাখনৰ বিষয়ে অলৰেডি এটা ভিডিঅ'ত কথা পাতিছো তো সেই ভিডিঅ'টো এবাৰ চাই ল'ব আৰু তাৰ পিছতে আহি যায় আমাৰ ৰঘুপতি 26 মেত অহা কথা আছে আজি মে মাহৰ প্ৰথম সপ্তাহ যাবলৈ হ'ল কিন্তু এতিয়ালৈকে সিনেমাখনৰ কোন ধৰণৰ ট্ৰেইলাৰ টিজাৰ আপলোড হোৱা নাই কি কৰি আছে তেওঁলোকে জানিব কি ভাবি আছে তেওঁলোকে জানিব যদিও কৈছে 26 মেত ৰিলিজ হ'ব বুলি কেনেকৈ হ'ব কি হ'ব নাজানো কিন্তু সেই ঠাইতে জুন মাহৰ 2 তাৰিখে জৱান সিনেমাখনো আহি আছে যদি ৰঘুপতি যদি 26 তাৰিখে ৰিলিজ হয় সম্পূৰ্ণ দুটা সপ্তাহ পাব কিন্তু তাৰ পিছৰ সপ্তাহত তেওঁলোকৰ হয়তো স্ক্ৰিন কমি আহিব কালেকশ্যন কমি আহিব কাৰণ জৱান সিনেমাৰ প্ৰতি মানুহ বহুত বেছি এক্সাইটেড হৈ আছে তথাপিতো অসমীয়া ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে কাৰণ ডক্টৰ বেজবৰুৱাটো যেতিয়া ৰিলিজ হৈছিল তেতিয়া পাঠান ৰিলিজ হৈছিল তাৰ পিছত ডক্টৰ বেজবৰুৱাটো ইমান ধুনীয়া কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰমাণ কৰিছিল যে কাহিনীত যদি দম থাকে ৰাইজক যদি আকৰ্ষণ কৰিব পাৰে সিনেমা তেতিয়াহ'লে অসমীয়া সিনেমা অসমীয়া ৰাইজে চাব তো তেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন মই ৰঘুপতি সিনেমাখনৰ পৰা ৰাখিছো যদিও জৱান ৰিলিজ হয় ৰঘুপতি সিনেমাখনে ভাল কালেকশ্যন কৰিবলৈ সক্ষম হ'ব আৰু অসমীয়া সিনেমা জগতত এটা নতুন ফলকনি তুলিবলৈ সক্ষম হ'ব বুলি মই এতিয়ালৈকে ভাবি আছো বাকী আহক সিনেমাখনৰ ট্ৰেইলাৰ টিজাৰ সেইটো বিষয়ে আমি কথা পাতিম তেনেকুৱা ধৰণৰ অসমীয়া সিনেমাৰ লগত জড়িত নতুন আপডেট আৰু নিউজবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছো আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম